Hey dosto, welcome to my second channel. মই আজি গছৰ ওপৰৰ পৰা জপিয়াই দিম আপোনালোকে ভিডিঅ'টো একে শেষলৈকে চাই থাকক। তই ভৰিকেইটা দেচোন এডাল পিন্ধি ল ভৰিকেইটা এফালে দে আগুৱাই দে এডাল পিন্ধি ল তই ভালকৈ যাবি দেই নহ'লে মাথা ঘূৰাই পৰি থাকিবি তই এনেকৈ কুকুৰ নিচিনাকৈ বহি দে কুকুৰ নিচিনাকৈ বহি দেচোন এতিয়া দেটো এতিয়া এনেকৈ শিয়ালৰ নিচিনাকৈ ওপৰলৈ দাঙি দে পাৰিবি যা। সেই দোsto এতিয়া হৰকান্তই মোক ট্ৰেইনিং দিলে এতিয়া মই যাওঁ বাই বাই। মই যাওঁ দে তহঁতে ভিডিঅ'টো চাই থাকিবি। আমাৰ ঠেলাখন আহি পালে এতিয়া আমি ঠেলাত উঠোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বাই বাই। এই বৰ চাপৰ সেই মাথাটো লাগি যাব নেকি। তই মাথাটো ইফালে দে হ'ব ব'ল নামিম এতিয়া দেই ভয় লাগিছে মৰিলো মোক নমাই দে লাগিলে 500 টকা বেছি ল মোক নমাই দে ভয় লাগিছে। এই উঠিব মজা লাগিছে ইয়াৰ পৰা গোটেই গুৱাহাটীখন দেখা পায় এয়া আপোনালোকে দেখাই আছে এই তললৈ চাওক সেইখন গোটেইখন গুৱাহাটী দেখা পায় দেখিছে অকল গুৱাহাটী নহয় গোটেই অসমখন দেখাই দিম এনেকৈ চকৰিটো নিচিনা বহি দেচোন ভয় লাগিছে একো নহয় মই আছো নহয় সঁচাকৈ বহুত ভাল লাগিছে উঠি ইয়াৰ পৰা মই হৰকান্তৰ ঘৰটো দেখি আছো এইটো এই ককাই হ'ব দে এই নলবাৰীত গৈ নমাই দে ঘৰতে কিবা এটা খাই লওঁ বৰ ভোক লাগিছে হ'ব ৰ নমাই দিছোঁ ৰ এয়া আমি হৰকান্তৰ ফিল্ডত নামিম এতিয়া এই পাই গ'লোঁ হৰকান্তৰ ফিল্ডত নামি গ'লোঁ বাহ আকাশৰ পৰা জঁপিয়াই বৰ ভাল লাগিল তাৰ পৰা মই গোটেই নলবাৰীখন আৰু হৰকান্তৰ ঘৰটো দেখা পালোঁ সেইকাৰণে মোৰ বেছি ভাল লাগিল এতিয়া বাই বাই। Music